আজি কিন্তু বিৰিয়ানীটো বহুত টেষ্টি বনাইছিলে আজি জানা লাষ্ট ক্লাছত ছাৰে যি পঢ়ালে একো মূৰতে নুহুমালে মাথাত বিৰিয়ানী সোমাই থাকিলে বাকী ক'বা সোমাব এইটো কিন্তু তুমি একদম ঠিক কথা কৈছা আৰে কি হৈছে এইটো লোৱা এতিয়া ঠিকে আছে পিছে কওকচোন লহন বাইদেউ আপুনি ক'ৰ পৰা আহিলে ক্লায়েণ্ট দুজন লগ কৰি আহিলো আৰু দুজন লগ কৰাৰ কথা আছিল কিন্তু সিহঁত বোলে আজি নাথাকে সেই ভাবিলো তোমাৰ ওচৰৰ পৰা আপুনি বহকচোন মই চাহ বনাওঁগৈ চাহ পাছত বনাবা ৰবা গৰম খবৰ এটা আছে প্ৰথমতে সেইটো শুনি লোৱা শুনিলে তুমি পাগল হৈ যাবা কি কাহিনী মোৰ ভাড়া ৰুমটোৰ লগত এটা সৰু ভাড়া ৰুম আছে 2 মাহমান আগতে দুজনী ছোৱালী আহিছিল এজনী উজনিৰ এজনী নামনিৰ প্ৰথমতে সকলো ঠিকেই আছিল এজনী কলেজত পঢ়ে আৰু এজনী এয়াৰ হোষ্টেছ পঢ়ি আছে এতিয়া লাহে লাহে সিহঁতৰ যিহে লাইফষ্টাইল দেখিছো সাধাৰণ ঘৰৰ মানুহে ইমান কৰিব নোৱাৰিব নহয় মানুহৰ চাল চলনতে গম পোৱা যায় কোন কিমান পানীৰ মাছ এদিন কথা পাতোতে গম পালো এজনী দেউতাকে খেতি কৰে আনজনী দেউতাকে গাঁৱৰ চাৰিআলিতে মুৰ্গী কাটি বিক্ৰী কৰে সিহঁতৰ পৰিয়ালকেইটা কোনোমতেহে চলে আজি কিছুদিনৰ পৰা সকলো সলনি হ'ল প্ৰথমতে চেলুৱাৰ পিন্ধিছিল এতিয়া মিনি স্কাৰ্ট হ'ল হাতত সাধাৰণ এণ্ড্ৰইড মোবাইলৰ সলনি আইফোনৰ টপ মডেল আৰু চেণ্ডেলেই চাবানে জোতাই চাবানে চুলিৰ হাইলাইটেই চাবানে চিধা চুলি গৈ কেঁকুৰা হ'ল আৰু কেঁকুৰা চুলি গৈ চিধা হ'ল আগতে 20 টকা লৈ বজাৰ যোৱা ছোৱালীজনী এতিয়া এদিনতে 20,000 টকা খৰচ কৰিব পৰা হ'ল তাই আৰ্থিক অৱস্থা এতিয়া ইমানেই ভাল যে ৰিচেণ্টলি তাই ফৰেন ব্ৰিডৰ এটা কুকুৰ পোৱালি আনিছে যিটোৰ দাম 80,000 টকা 80,000 এইবোৰ কৰিবলৈ ইমান পইচা ক'ত পালে হয় ক'ত পাব আৰু বাহিৰৰ পৰা অহা ছোৱালীবোৰে গুৱাহাটীলৈ আহি টপা আংকল বা মামা এজন পাই যায় টপা আংকল বা মামাই সকলো দায়িত্ব লয় নহয় ট্ৰেভেলিং শ্বপিং এভৰিথিং বহুত দিনৰ আগতে আমাৰ ঘৰতো ছোৱালী এজনী ভাড়া আছিলে নহয় তাই প্ৰথমতে আহি যিজনক মামা বুলি মোক চিনাকি কৰি দিছিলে সেইজন মাজে মাজে আহি থাকি যায় নহয় তাৰ পাছত এদিন ৰাতি যি মাৰপিট হুলস্থুল তাৰ পাছত গৈ দেখিলো সেই ছোৱালীজনী আৰু সেই মোমায়েকটো মাইকী মানুহ এজনীয়ে হাতত চেণ্ডেল লৈ দুইটাকে গুৰুলা গুলকে কোবাই আছে তাৰ পাছতে উৰহি উঠোলাই পৰিছে সেয়া মামা ভাগিন নহয় পৰকীয়া প্ৰেম নিজৰ মানুহজনীয়ে আহি হাতে লুটে ধৰাই পেলাইছে ৰাতিয়ে খেদাইছো আজিকালি গুৱাহাটীত বেছিভাগ ছোৱালীয়ে তেনেকুৱাই কৰে গুৱাহাটীলৈ অহাৰ পাছত ৰং চঙীয়া পৃথিৱীত বন্দী হৈ যেনি তেনি উৰি ফুৰে মোৰ ছোৱালীয়ে তেনেকুৱা কৰিব লাগিলে নেলু টেপি মাৰি পেলাম আৰে কি হ'ল তুমি তাৰ পৰা এনেকৈ হঠাৎ গুচি আহিলা যে কিয় নাহিম কিয় বাপৰে যিহে পিঠি গৈ গৈ পানী খুৱাই দিছা থাকা তাইৰ লগত এতিয়া আৰে তুমি ভুল বুজিছা তাই দেখি কিবা এটা লাগি গৈছিলে কাৰণেহে বৰ একেবাৰে MBBS ডক্টৰটো ঠিক আছে সেইবোৰ বাদ দিয়া এতিয়া আকৌ ব'লা মই বাইকখন ওলাম আৰু তোমাক থৈ আহিম নালাগে মই যাব পাৰিম মোৰ ভৰি আছে নহয় এইটো আকৌ কি ভাজ দিলা তাইকে লৈ যোৱা তোমাৰ বাইকত ইমান যতন লৈছা যিহেতু তাইক ঘৰতো থৈ আহা শুনাচোন সেইবোৰ কথা দিয়া বাদ দিয়া গধূলিলে যদুৰ বাৰ্থডে যাবা নহয় নাযাওঁ মই তুমি অকলে যোৱা নাইবা তুমি সেইজনীকো লৈ যোৱা পিঠি গঢ়ি দিব পাৰিবা কিনো পৰ্টেল নিউজৰ নিচিনাকৈ এটা কথাকে চেপেটা কৰি আছা এতিয়া কোৱাচোন বাৰ্থডেলৈ যাবা নে নোযোৱা সময়ৰ কথা সময়ত পাতিম ছোৱালীকো বুজোৱা যদি সূত্ৰ এটা নিউটনে আৱিষ্কাৰ কৰি থৈ গ'লহেঁতেন হেৰা চাহ একাপ আনা কলিতা ঘৰত আছানে এইটো শনি বৰুৱা দেখোন শান্তিত চাহ একাপ খাম বুলি ভাবিছিলোহে এইজন আহি ওলালেহি এই শনি বৰুৱাৰ নাকডালত কিবা GPS লগাই থোৱা আছে নেকি চাহ একাপ খাম বুলি ভাবিলে ক'ৰ পৰানো টপকি যাহি নহয় আহা সোমাই আহা আছো চাহ খালাই নেকি নাই খোৱা নাই বহা চাহ লওক হেৰা চাহ আৰু একাপ আনিব লাগিব বৰুৱালে কলিতানী চাহত কিন্তু অলপ চেনি বেছিকৈ দিবা দেই মই কিন্তু চেনি লাভাৰ নাকৰ নোম পকি গ'ল তাৰ এতিয়াও চেনি খাবলৈ এৰা নাই চাউৰি নাচাওকে ক'বলৈ তাৰ বুঢ়া শগুনটো কলিতানী কিবা কৈছা নাই একো কোৱা নাই আপুনি বহক মই চাহ বনাই আনোগৈ আনা আজি কিন্তু বাৰ্থডে পাৰ্টি ধামাকা হ'ব লাগিব দেই আবে তই চিন্তাই নকৰিবি আজি ছুপাৰ স্পেচিয়েল হ'ব ফুল অন পাৰ্টি তোৰ ৰুমত যে পাৰ্টি হ'ব ঘৰৰ মালিকক কৈছন নাই আবে ক'ব কিয় লাগিছে ইমান টকা ভাড়া দি ইণ্ডিপেণ্ডেণ্ট ৰুম লোৱাৰ অৰ্থ কি থাকিল যদি পাৰ্টিয়ে কৰিব নোৱাৰ লগৰ আনিব নোৱাৰ সেইটোতো হয় বাৰু দেচোন
এটা কথা জানো গুৱাহাটীত প্ৰায়বিলাক ৰুম মালিকৰ এটাই মাত্ৰ কথা ভাড়াটো অলপ বেছি সময়মতে দিব লাগিব বাদ বাকী যি কৰ কৰি থাক কোনো মতলব নাই তই ঠিক কথা কৈছ কিন্তু বৰুৱা তুমি কিন্তু জমাই দিবা দেই তোমালোক বহা মই আহিছোঁ ৰ'বা এই কাম এটা আছে এই ৰ'বা মই ভতিজা ল'ৰাটোক কৈ আছোঁ যাওঁতে অকণ দেৰি হ'ব বুলি আজি কিন্তু কাঁহৰ দৰৱ আনি ইয়াত খাইহে যাম অঁ বঢ়িয়া ভাল হৈছে বঢ়িয়া। বহা সৈতে ৰ'বা এহঁতে মই লৈ আহিম কাণে কাণে ফুচফুচাই কাণ মন্ত্ৰ দিলেই যিহেতু আজি মানে খাটাং সেই চাটৰ ওপৰত মুটনি সোপা খাই সভা আৰম্ভ হ'বই একদম নাজানো এই দুটাই যে কি কৰি পেলাই খাই নহয় মানে একো বুজি নাপাওঁ বুজি পাবলৈতো মগজে লাগিব কি ক'লে নাই এই ভতিজা ল'ৰাটোৰ কথা কৈছোঁ সি বোলে IAS হ'ব তাৰ কাৰণেতো মগজত মাল থাকিব লাগিব ভালকৈ কিতাপ পঢ়িব লাগিব আজি বোলে সি ৰাতি বাৰ্থডে এটা খাবলৈ যায় মই বোলো একদম মানে অঁ তুমি কিবা বেলেগ ভাবিছিলা নেকি মই বোলো নাই ক'তো যাব নোৱাৰো একদম পহ মানে নাই একো ভবা নাই কিনো ভাবিম আপুনি কিন্তু ভালেই কৰিছে তাক পঢ়িবলৈ দিছে আৰে এতিয়াৰ পৰা কিবা এটা কৰিলেহে পিছলৈ কিবা এটা কৰি খাব পাৰিব অ' মা কি হ'ল মোক ফ্ৰেণ্ড এজনৰ বাৰ্থডেলৈ মাতিছিলে গৈ আহোঁ নেকি এপাক ক'ত এই গণেশগুৰিৰ ওচৰতে যাম উইচ কৰি গুচি আহিম হ'ব থেংক ইউ নোৱাৰ বাদ দে মানে কোনো দৰকাৰ নাই ৰাতি লোকৰ ঘৰলৈ যাবলৈ মোবাইল আছে নহয় মোবাইলত উইচ কৰা যি কৰ কৰি থৈ গৈ যা তেতিয়াই যাৰ তাৰ ঘৰত গৈ আড্ডা মৰা এই ফ্ৰীতে চাহ ভাতৰ জুতি লৈ পেলাই পেট পুহি থকা ভাল মানুহৰ লক্ষণ নহয় এইবোৰ যা এতিয়া পিৰামিডৰ নিচিনা থিয় থাকিব নালাগে ওলা শনি বৰুৱা দা আপোনাক কোৱা নাই নহয় আপুনি বহক তাকেইতো মোকনো তুমি কেলে ক'বা তোকে কৈছো থাৰ্কি বৰুৱা জানো কি তুমি ছোৱালী ভাল চিন্তা কৰিয়ে কথাষাৰ কৈছা ঐ শুনিছ তইও কথাবোৰ অকণ ভালকে বুজি পাবি দেখা নাই বৰুৱা আংকলে কেনেকে কথাবোৰ একেবাৰে আখৰে বুজি পাইছে ঐ বাকী বজাৰচোন চব হৈ গ'ল খালি মালটো ল'বলৈহে বাকী আছে মালটো কিন্তু একেচাতে সৰহকৈ লৈ ল'বি দেই অকণমান মাল খাম নিচা ধৰিব বোলে বটল শেষ এটা কাম কৰিম দুটা ফুলেই লৈ ল'ম অঁ আচ্ছা ইহঁতি দুজনী অহা কথা আছেতো তোৰ মানে মনত লাডু ফুটি আছে ন তোৰো যে কথা আৰু দেই মোৰ কথা এই ফকতীয়া কথা বাদ দে এতিয়া সোনকালে মালটো লওঁগে ব'ল হ'ব বৰ দেৰি কৰা দেশখন ৰখাতলৈ গ'ল বুজিছা উঠি অহা প্ৰজন্মবিলাক ধ্বংস বিশেষকৈ যে এই ছোৱালীবিলাক ৰাস্তাই ঘাটে মদ ভাং বিড়ি চিগাৰেট খোৱা কি উৎপাত নিউজবিলাক দেখি যায় নহয় নিজেও খাই আছোঁ দেখোন আমি এই মদৰ কথা বাদ দিয়া বেলেগ কোৱা মানে ভাল মানুহ এজন পাইছোঁ তেওঁ কোনোবা ইঞ্চুৰেঞ্চ কোম্পানী এটাত চাকৰি দিম বুলি কৈছে তাকে কিবা কাম এটা বিচাৰ নহ'লে এনেকৈ আৰু কিমান দিন চলিবা এবাৰ খালি মোক চাকৰিটো হৈ ল'বলৈ দিয়া তাৰপিছত এইটো কি ইয়াতকৈ তোমাক দামী মাল খুৱাম মোক তুমি মাল খোৱাৰ কথা ক'ব নালাগে তুমি মুঠতে কাম এটা বিচাৰা আৰু বিয়াখন সোনকালে পাতা পাতিম এদিন এনেকৈ বিয়া পাতি দিম নহয় এনেও জন্ম মৃত্যু বিবাহ এইবোৰ চব ঈশ্বৰৰ হাতত বিয়া যেতিয়া নামিব নহয় তেতিয়া কোনো নকলেও বিয়া হ'বই চাবা আকৌ হেৰি পাতোতে হেৰিয়ে নাই কাম নাইকিয়া হৈ যাব মনত ৰাখিবা কি ক'লা নহয় মানে বিয়া পাতোতে তোমাৰ হাত ভৰিয়ে নচলা হৈ যাব এইটো কৈছোঁ এবাৰ ক'লোতো যিহে ধমকি দিছে কি কৰোঁ তাকে ভাবি আছোঁ নগ'লে বেয়াই পায় নেকি খুৰাক কথাটো ক'লো খুৰাই যিহে জ্ঞান দিলে নহয় কি যে মৰিবৰ কাৰণে মই এদিন খুৰাক IAS দিম বুলি কৈছিলোঁ এতিয়া খুৰাক ক'ৰবাত যাওঁ বুলি ক'লে আগতীয়াকৈ কয় যে IAS হ'বলৈ হ'লে ভালকৈ পঢ়া শুনা কৰিব লাগিব এনেকৈ ঘূৰি ফুৰিলে ক'ত হ'ব পাৰিবি আজিও সেইটোৱে ক'লে IAS পাছ কৰিবলৈ হ'লে জ্ঞানী হ'ব লাগিব আৰু জ্ঞান কিতাপ পঢ়িলেহে পোৱা যায় তাৰপিছত আৰুনো মই কি ক'ম এতিয়া কি কৰা যায় মাহঁতে কিন্তু অকণমান দেৰিৰ পিছত ভাত খাই শুব মোৰ খুৰাটো তোমালোকৰ তাতে আছে পাপাৰ লগত চাদৰ ওপৰতে আছে তোমাৰ খুৰা গৈ লওক তাৰ পাছত চাওঁ কিবা কৰিব পাৰোঁ নে কি বলদা আজি মই তোমাক মোৰ জীৱনৰ গোপন কথা এটা ক'ম তুমি কিন্তু কাকো নক'বা কাকো নকওঁ একদম বগলা মন্দিৰৰ শপত খাই কোৱা বগলা মাহপত মই কাকো নকওঁ ক'লেও ক'বা শুনা মই যেতিয়া ফেঞ্চি বজাৰত মাৰোৱাৰী তাত কাম কৰি আছিলোঁ তেতিয়া এজনী ছোৱালী ভাল পাইছিলোঁ এদিন চিটি বাছত ফেঞ্চি বজাৰৰ পৰা আহি থাকোঁতে তাই মোৰ কাষতে বহিছিলে তাই ভাগৰত টোপনি গৈ আছিলে আৰু টোপনিত তাই মোক কাণত আহি পেলাই শুই দিছিলে মই গুৱাহাটী ক্লাবত নামিব লগা আছিলে কিন্তু তাই সাৰ পাব বুলি পেলাই
মই নাৰেংগীলৈকে গৈ পালোগৈ। সেয়াই আমাৰ প্ৰথম চিনাকি। আৰু তাৰপিছত এটা দীঘলীয়া প্ৰেমৰ অন্তত আমি চিনাকি হোৱাৰ বাৰটোতে বিয়া হ'ম বুলি ঠিক কৰিলোঁ। বিয়াৰ এদিন আগত গম পালোঁ তাই মাল খাই লিভাৰ চিৰচিছ হৈ গৈছে। আৰু মই তেতিয়াই সিদ্ধান্ত ল'লোঁ দৌৰাদৌৰিকৈ বিয়া নাপাতোঁ। আজিৰ তাৰিখত 40% মহিলা আৰু ছোৱালীয়ে মদ খায়। নতুন প্ৰজন্মৰ ধ্বংস। হেৰি হ'ব আৰু এই মুটনি সভাখন সমাপ্ত কৰক। এই সোপা মৌ নেকি হা যে তেঁতুগুৰিলৈকে খাব লাগিব? ব'লক ইহঁতক ভাত দিলোঁ আৰু আপোনালোকৰ যদি সভাখন শেষ হ'বলৈ হৈছে ভাত খাবলৈ আহিব পাৰে। এখেতৰ বাৰু কথা নাই, এখেতৰ ঘৈণীও নাই, ল'ৰা ছোৱালীও নাই। এখেত যদি বাটত শুই থাকে একো চিন্তা কৰিবলৈ নাই, কাৰণ এখেতৰ গাত বাটৰ কুকুৰেও নুমুতে। কলিতানী, সকলো নাৰী তোমাৰ দৰে নহয় কিয়? মানে জ্ঞানী, বুজা, মৰমীয়াল। মানে কি? মৰমীয়াল। আজি ল'ৰা ছোৱালী বিপদে চলিছে, যিটো সমাজৰ কাৰণে বেয়া। বৰুৱা দা, সেইবোৰ বাৰু হ'ব। প্ৰথমতে আপুনি সমাজৰ কাৰণে ভাল কাম এটা কৰকচোন। কাৰ ল'ৰাই বাটত মুটনি খায়, কাৰ ছোৱালীয়ে ৱাল পাৰ হৈ যায়, সেইবোৰ চাবলৈ সিহঁতৰ মাক বাপেক আছে নহয়। আপুনি আপোনাৰ গিলাচত চকু দিয়ক। আৰু মহাশয়, আপুনি ব'লক। কি? অ' বৰুৱা দা, সভাখন শেষ কৰক আৰু ঘৰলৈ যাওক। তুমি ক'লে ঘৰলৈ কি? নৰকলৈকো যাব পাৰি। এনেও তোৰ জেগা তাতেই। বৰুৱা দা, আপোনাৰ যে লিভাৰটো চেটেপ হৈছে সেইটো কেতিয়া বুজি পাব? খানা পিনা ৰেডি হৈ গ'ল, ৰাতিও বহুত হ'ল। ইহঁতিকেইজনী বা কেতিয়া আহি পাব? তাকেইতো অথনি ফোন কৰি পেলাই ক'লে নাহোঁ বুলি, আকৌ অলপ আগত ফোন কৰি পেলাই কৈছে যে গৈ আছোঁ। সোনকালে আহিব লাগে, সিহঁতিকেইজনী আহি অলপ এনজয়ো কৰিব পাৰিব। ৰাহা নাহি যাতা হে না, তাৰে ভি এছা হে। আৰে হ'ব দে, যাচোন যা, তই ড্ৰেছটো চেঞ্জ কৰকে যা। আৰু ইহঁতি ক'ত পালে ফোন এটা কৰ। হেল্ল', ক'ত পালি তহঁত? হেল্ল', গৈ আছোঁ ৰ। গেট মাৰি দিলে, মই ৱাল পাৰ হৈ আছোঁ। অঁ, বাকীবোৰে গৈ পালেনে নাই? হ'ব দে, গৈ আছোঁ, ৰাখ। ঐ চাচোন কোন আহিছে। সিহঁতে আহিছে চাগে, মোৰ লাজ লাগে বে। ইছ, তোৰ যে মানে আবে কি হ'ল? তই অকলে আহিলে বাকী কেইজনী? বাকী কেইজনীৰ পিয়ে নেকি মই? সিহঁত কিয় অহা নাই সিহঁতে জানিব। মাল আনিছে নাই সেইটো ক। আৰে মাল এভেইলেবল আছে, তই ল না। দে। হেৰা বাবু হ'লে নাই? নাই খোৱা, সাৰ পাই আছে। ইয়াত ৰখি থাকিলে নহ'ব, ব'ল আজি গোটেই গুৱাহাটী ঘূৰিম। আজি ৰাতি তোৰ নামতে দিছোঁ, ব'ল আজি গোটেই গুৱাহাটী হিলাই দিম। अभी तो पार्टी शुरू हुई है। হেৰা বাবু হ'লে নাই? নাই খোৱা অ', সাৰ পাই আছে। হেৰা যিটো হ'লে নাই? হেৰা যিটো হ'লে নাই? যিটো হোৱা নাই, যিটোৰ মাকে শুলে, তুমি শুই যোৱা। ঐ আহ, ৰিল এটা বনাওঁ। অঁ, তই আৰু মই নাচিম, তই বনা। গান ৰেডি, 1 2 3 ষ্টাৰ্ট। মজা হৈছে, মজা মজা। বঢ়িয়া বঢ়িয়া। মজা হৈছে, মজা হৈছে। মজা, চাওঁ এফালা। এতিয়া আপলোড মাৰি দিছোঁ। মজা। সেইকাৰণে দিনত টোপনি মাৰিব নালাগে, ৰাতি টোপনিয়ে নাহে। সেই ইনষ্টাগ্ৰামটোকে অকণমান চাওঁ। হা? অ' এইজনী দেখোন
এইজনী দেখোন কলিতাৰ জীয়েক পায়ল। এইবোৰ তাই কি কৰি ফুৰিছে? তাৰমানে তাইৰ আচল চৰিত্ৰ এইটোহে। এই এতিয়া ৰুমত গৈ কিন্তু খানা খাব লাগিব। খানা নাখাওঁ দে, আৰু মাল খাম। আছেনে নাই? মাল এভেইলেবল আছে, কিন্তু খানাও খাব লাগিব। আবে চা, আমাৰ ৰিল ভাইৰেল। এতিয়ালৈকে 200K ভিউজ হ'লেই। কি ক? চাওঁ। তই হিট বে, যিহে ডান্স কৰিছ। কিয় কাটি দিছে? হেই, কলিতানীয়ে ফোনটো কিয় বা ৰিচিভ কৰা নাই? নিজৰ ছোৱালীক লৈ বহুত অহংকাৰ কৰিছিল, এতিয়া কি পালে? চেহ, যাবও নোৱাৰো নহয়, গেটখনো মাৰি দিলে। ছাৰ, এতিয়ালৈকে পোৱা নাই ছাৰ। পাই যাব লাগে। কানুনৰ হাত দাণ্ডাতকৈও দীঘল। ইহঁতক পাব দিয়ক ছাৰ, কোবাই ঠাণ্ডা কৰি দিম। ছাৰ, পাই গ'লো ইহঁত তিনিটা। একেলগতে আছে। লৈ গৈ আছো ছাৰ থানাত। আমি কি কৰিলো? থানাত গ'লে গম পাবি কি কৰিছ কি কৰা নাই তহঁতে। থানাত কিয়? থানাত ব'ল। থানাত গৈ ৰাতিপুৱা অচি ছাৰে তহঁতক ভালকে বুজাই দিব। ব'ল ব'ল। লাহন বাইদেউ দেখোন। কলিতানী, বৰ ডাঙৰ কথা এটা হ'ল। কি হ'ল লাহন বাইদেউ, ইমান ফুপাই মেলি আহিছে যে? সেয়া চোৱাচোন, পায়লে কি কাণ্ড কৰিছে। ক'ত আছে যদি মাক বাপেকৰ মূৰ খোৱা? মই গম পোৱা মতে পুলিচে এৰেষ্ট কৰি তাইক থানালৈ লৈ গৈছে। হেৰি শুনিছেনে? শুনিছে নাই? হেৰি উঠক, সৰ্বনাশ হ'ল। কি হৈছে নো? ৰাতিপুৱা চিঞৰ বাখৰ আৰম্ভ কৰিলাই। সকলো শেষ হ'ল, মান সন্মান সকলো শেষ হ'ল। এতিয়া মানুহৰ আগত মুখ উলিয়াম কেনেকৈ? কি হৈছে নো? উঠক। আৰে নুঠাই কি কৰিবলৈ? থানালৈ যাব লাগে। জিতু, কি শুই থাকক, আপুনি আহকচোন জল্দি আহক। হৈছে কি কোৱাচোন? কি হৈছে? কিয় যাব? বহুত বহুত ধন্যবাদ ছাৰ। ল'ৰা ছোৱালীক ফ্ৰীডম স্পেচ আদি নামত এৰি দি বনৰীয়া কৰি নেপেলাব। এদিন দেখিব লাগে তোক 9 মাহ 9 দিন পেটৰ ৰাখি জন্ম দিছিলো। বল ঘৰলৈ। আণ্টি, আপোনালোকে মোক ক'ত লৈ গৈ আছে? কোন হয় আপোনালোক? দেখিছে এতিয়াও তাই মোক চিনি পোৱা নাই। তাই নিচা ফটাই নাই এতিয়ালৈকে। বল আজি ঘৰলৈ। আৰে মই সঁচাকে চিনি পোৱা নাই। কোন হয় আপোনালোক? এতিয়া চিনি পালি মাৰক। আপোনালোকে ইয়াত মাৰপিট নকৰিব দেই। আপোনালোকে যি কৰে ঘৰত গৈ কৰিব। পুলিচৰ সন্মুখত এইবিলাক নকৰিব। তোক দি আছো আজি ঘৰলৈ বল আজি তই। ব'লা কলিতানী, ঘৰলৈকে যাওঁ। আৰু আপুনি বেয়া নাপাব দেই। ঠিক আছে, আপোনালোকে এতিয়া সোনকালে গৈ যাওক। বল। কি হে কলিতা, খানা পৰা আনিলা নেকি? ৰাতিপুৱাই মোবাইলত দেখিলো। মই বোলো মাতষাৰ দি আহোঁ। বিপদৰ বন্ধুহে আচল বন্ধু। একো নাই কলিতা, হৈ যায় কেতিয়াবা। মোৰ মান সন্মান চব খাই পেলালে এজনী। তাই দুখ নাই অ'। এই ল'ৰা ছোৱালীৰ আইফোন, শ্বিলং ট্ৰিপ এইবোৰ দেখিলে নিজৰো যাবলৈ মন যায় নহয়। আৰু এইবোৰতো সকলো মাক বাপেকে দিব নোৱাৰে। সেইকাৰণে ছোৱালীবোৰ বেয়া হয়, বেলেগ ৰাস্তাত যায়। মোক আপোনালোকে ক'ত লৈ আহিছে? মালটো বেছিকে খালে চাগে। নিচা ফাটাই নাই। ঘৰত গৈ নেমু পানী গিলাচ খুৱাই দিব, পাতিব। একেবাৰে মদৰ MBBS ওলাইছে। হ'ব পাৰে। আমাৰ বংশত কোনো ছোৱালীয়ে ৰাতি মদ খাই থানাত যোৱা ৰেকৰ্ড নাই নহয়। কলিতানী, তাইক গৈ পেলাই গাটো ধুৱাই দিয়াগে, যোৱা। বল। তোৰ কাৰণে আজি 2 পইচাৰ মানুহে 4 পইচাৰ কথা শুনাইছে। বল ভিতৰলৈ। হেৰা, তুমি ভিতৰলৈ যোৱাচোন। আৰে আপোনালোকে মোক ক'ত লৈ গৈছে? মোৰ কথাটোতো শুনক। বাপে আমাৰ মান সন্মান খায়ো তোৰ পেট ভৰা নাই। আজি পৰা তোৰ ভিতৰৰ পৰা ওলোৱা সময় বন্ধ। ভাল কলিতানী, মাক বাপেক এনেকুৱাই হ'ব লাগে। অৱশ্যে তোমালোকৰ কামটো কৰোঁতে অলপমান পলম হ'ল। বল। হ'ব বৰুৱা, এতিয়া আহোঁ দিয়া। এনেবোৰ কাৰ্যত যে অকল ল'ৰা ছোৱালীয়ে দুখ নাথাকে, মাক বাপেকৰো দুখ থাকে। বলাচোন বলা এতিয়া। আৰে আণ্টি, আপুনি মোৰ কথাটোতো শুনক। কি শুনিব লাগে হা? বাহিৰত বাপে আমাৰ ইজ্জত খাইছ মানুহৰ আগত, আৰু ঘৰত আহি বাপে আমাক আংকল আন্টি চলাবলৈ আহিছ। কি হ'ল মা? কি হৈছে? হ'ব, তুমি খং কৰিব নালাগে। মই পঢ়ি আছিলো। কোন এইজনী?
লাহন ঘূৰি কোন এজনী কোন তুমি মাই নেম ইজ মল্লিকা মাল্লিকা ক'ত ঘৰ তোমাৰ পদুম পুখুৰী গাঁৱত তাৰমানে তুমি সেই মোবাইলত ভাইৰেল হোৱা কালি ৰাতি মোৰ লগৰকেইটাৰ লগত পাৰ্টি আছিলে ৰিল এটা ভাইৰেল হৈ গ'ল পুলিচে উঠাই লৈ গ'ল হাৰে ভাই ৰাতি ফুৰিব যোৱাটো কিবা ক্ৰাইম নেকি মই 4টা বিয়াৰ আৰু এটা চিগাৰেট খাওঁতে সমাজখন নষ্ট কৰি পেলালো নেকি ব্ৰিজৰ ওপৰত মই নাচিছিলোঁ সেইটো মোৰ ভুল মই মানিছোঁ আচলতে মই এক ৰাতি ৰিল বনাই চেলিব্ৰিটি হৈ গ'লোঁ আৰু যিবোৰে মোৰ নিচিনা চেলিব্ৰিটি হ'ব পৰা নাই সেইবোৰে জ্বলিছে ইমান ভাল চিন্তাধাৰা তোমাৰ ভাল দিন এটা চাই মৰি নোযোৱা কিয় আচ্ছা তুমি মোক থানাত কিয় নকলা তুমি আমাৰ পায়েল নহয় বুলি আপুনি মোক ক'বলৈ চান্স দিছিলে আপোনাক কিবা এটা ক'লে আপুনি মোক মাৰিছিলে কি হ'ল মা একো হোৱা নাই তই ভিতৰলৈ যা থেংকছ আণ্টি আপুনি মোক থানাৰ পৰা উলিয়াই অনাৰ কাৰণে তই এই মধ্যৰাতি ফটোৱাকেইটাৰ লগত এইদৰে নৃত্য কৰি কি পাৱ কুল লাগে নিজকে আপুনি বুজি নাপাব আণ্টি হ'ব মই নালাগেও হ'ব সৰুতে মাৰে বাপেৰে টপিনাত ভালকে দুচাটমান দিয়া হ'লে আজি এনেকুৱা নহ'লিহেঁতেন থেংকছ আণ্টি মই আহোঁ উঠি অহা প্ৰজন্মটো ক'লৈ গতি কৰিছে ভগৱানেহে জানে কলিতানী পায়েলক আজি আকৌ দেখিলোঁ নহয় কোনোবা লম্পট টাইপ ল'ৰা এটাৰ লগত বাইকত যিটো পাইটত গৈছে ইমান মাতিলোঁ তাই পাত্তাই নিদিলে মোক তাইৰ ভংগীমাত বুজি পালোঁ তাইক তুমি ঘৰৰ পৰা উলিয়াই দিছা ভালেই কৰিছা তোমাৰ দৰে সুন্দৰী ৰূপৱতী মহিলা মানে এনেকুৱা গুণী জ্ঞানী মানুহৰ ঘৰত কি যে ছোৱালীৰ জন্ম কলিতাৰ চাগে বিয়াৰ আগতে কিছুমান চৰিত্ৰৰ দোষ আছিলে সেইকাৰণে চাগে ছোৱালীজনী এনেকুৱা হ'ল বৰুৱাদা আপুনি কি ক'ব বিচাৰিছে ল'ৰা ছোৱালী এবাৰ হাতৰ মুঠিৰ পৰা ওলাই গ'লে আৰু কেতিয়াও নাহে মা মই আহোঁ বড়ো আংকল আজি আপুনি ৰাতিপুৱা দিব যে ঘৰত গেছ শেষ হ'ল নে চাহপাত 1 মিনিট তাইতো অকণমান আগত এতিয়া বাইকত ল'ৰা এটাৰ লগত গৈছিলে এতিয়া আকৌ যে তাই সেইজনী বেলেগ ছোৱালী থানা পৰা অনাজনী এজনীহে আমাৰ পায়েল ছোৱালী দুজনী একেই কিন্তু দেখাতহে বেলেগ বেলেগ মই জানিছিলোৱে আমাৰ পায়েলে তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে বুলি হয়নে হয় আকৌ কলিতাই ক'ৰবাত আৰু এজনী কলিতানী বনাই থোৱা নাইতো শনি বৰুৱাদা মুখখনটো আপোনাৰ বেয়া বুলি জানোৱেই কমচে কম আপোনাৰ এই চিন্তা ধাৰণাবোৰ অকণমান সলনি কৰক নমস্কাৰ মই নিশা কলিতাই কৈছোঁ আজি আমাৰ এই ভিডিঅ'টো উঠি অহা নতুন প্ৰজন্মৰ বাবে যিসকল নতুন প্ৰজন্মই ঘৰৰ পৰা বাহিৰলৈ পঢ়া শুনা কৰিম বুলি আহি মাক বাপেকৰ কষ্টৰ পইচাখিনি অথলাই পেলাইছে সেইসকলক অনুৰোধ কৰিছোঁ তেনেকুৱা কিছুমান কাম নকৰিবা কাৰণ তোমালোকৰ মা দেউতাই সেই পইচাকেইটা কষ্টৰে ঘটিছে যিকোনো ভুল কাম এটা কৰাৰ আগত মা দেউতাৰ সন্মানৰ কথাটো ভাবিবা আৰু এইখিনি কথা মই সকলোকে কোৱা নাই এচামুখে কৈছোঁ সকলোৱে যে গা পাতি নলয় আৰু শেষত সকলোকে অনুৰোধ কৰিছোঁ যে আমাৰ নতুন নতুন এপিছ'ড পৰা পালে কেনেকুৱা পালে চাই জনাব আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ